হাই গাইজ, মই এছকেমেইন আৰু স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসমলৈ। আৰু আন দিনতকৈ আজি অলপ ব্যতিক্ৰমী ধৰণে মানে বেলেগ এটা ভিডিঅ' টপিক লৈ আমি আগবাঢ়িছোঁ। আৰু আমাৰ লগত আছে মানে এটা হাৰ্ট টাচিং লাভ ষ্টৰী, যিটো অসম কঁপাই তুলিছে। হয়তো নাজানো আপুনি চাইছেনে নাই, যদি চোৱা নাই তেনেহ'লে বহুত এটা বস্তু মিছ কৰি আছে, আৰু সেইটো আপোনালোকক জনাবলৈ আজি আমাৰ এই অনুষ্ঠানটো পাতিছোঁ। আৰু আমাৰ লগত আছে প্ৰণৱ কলিতা, অধীৰৰ অপেক্ষা। মানে কি ক'ম আৰু কি লিখনি, সেইটো মানে ক'বলৈ ভাষা নাই। আৰু তেওঁৰ লগত আমি অধীৰৰ অপেক্ষাৰ বিষয়ে কিছু কথা পাতিম। আপোনালোকে আমাৰ লগত থাকি যাওক। প্ৰথমতে আমি ছাৰক ধন্যবাদ জনাইছোঁ আপোনাৰ মূল্যৱান সময় নষ্ট কৰি আমাৰ চেনেললৈ অহাৰ কাৰণে। ছাৰ, আপুনি অধীৰৰ অপেক্ষা ইমান ডাঙৰ এটা উপন্যাস লিখিলে, কিন্তু আমি এই উপন্যাসৰ বিষয়ে আজি মানে আমাৰ মানে দৰ্শকক জনাব খুজিছোঁ। মানে তাৰ বিষয়ে মানে কিবা এটা কুৱেশ্যন মানে সকলোৰে আহিছে, প্ৰশ্ন মোৰো আহিছে। সেইকাৰণে আমি কিছুমান প্ৰশ্ন কালেক্ট কৰিছোঁ, বহুতৰ আছে, তাৰপিছত মোৰো কেইটামান আছে। সেই প্ৰশ্নবোৰ আমি আজি আপোনাক মানে কৰিম আৰু কি। প্ৰথমতে মই শেখ মঈন, মোৰ বন্ধু বুলি ক'ব পাৰি বা মোৰ এসময়ৰ ছাত্ৰ। প্ৰথমতে তোমাক মই ধন্যবাদ জনাইছোঁ। আৰু তুমি যিমানখিনি কৈছা সিমান নহ'লেও হয়তো মই এটা চেষ্টা কৰিছোঁ। আৰু তোমাৰ চেনেলটোৰ সকলোবোৰ ছাবস্ক্ৰাইবাৰক মই ভিডিঅ'টো চাবলৈ বাবে অনুৰোধ কৰিছোঁ। থেংক ইউ ছাৰ। আৰু মই যিমান দূৰ পাৰোঁ, মই যিখিনি ভাবিছোঁ বা মই যিখিনি লিখিছোঁ, তাৰ কিবা নহয় কিবা এটা তোমাক মই দিম বুলি আশা কৰিছোঁ। থেংক ইউ ছাৰ। আমি এতিয়া কাৰ্যসূচীলৈ আগবাঢ়োঁ। ছাৰ, মোৰ প্ৰথম কুৱেশ্যনটো হ'ল যে অধীৰৰ অপেক্ষা এটা লাভ ষ্টৰী হয়। চ' লাভ ষ্টৰীটো মানুহে মানে একচুৱেলি মানে হিট খোৱাৰ পাছতহে লিখে। চ' আপুনি আপোনাৰ বাস্তৱিক জীৱনৰ লগত সেই অধীৰৰ অপেক্ষাৰ লগত মানে কিবা এটা সম্পৰ্ক আছে নেকি? মই প্ৰথমতেতো ভবাই নাছিলোঁ তুমি প্ৰথমতে যে এই প্ৰশ্নটো কৰিবা। মই প্ৰথম দিনাখনেই ভাবিছিলোঁ তুমি তেনেকুৱা কিবা এটা সুধিবা বুলি। কিন্তু কথাটো হ'ল, সম্পূৰ্ণৰূপে মোৰ বাস্তৱৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। মানে সম্পূৰ্ণ কাল্পনিক? সম্পূৰ্ণ কাল্পনিকো নহয়, কিন্তু তাৰ চৰিত্ৰকেইটা, যিকেইটা চৰিত্ৰকেইটা, সেই চৰিত্ৰকেইটা হয়তো মোৰ মনে সজা বা চৰিত্ৰকেইটা কাল্পনিক, কিন্তু চৰিত্ৰসমূহৰ যিবোৰ কথা বা চৰিত্ৰসমূহৰ যিখিনি বিচাৰভংগী বা চৰিত্ৰসমূহ যেনেকৈ দিয়া হৈছে, চৰিত্ৰসমূহৰ জীৱনৰ যিবোৰ ঘাত প্ৰতিঘাত, সেই ঘাত প্ৰতিঘাতবোৰ কিছুমান মোৰ বাস্তৱ, কিছুমান মোৰ সপোন। হয়তো কিছুমান মই চেষ্টা কৰিছিলোঁ, সেইটো মোৰ নহ'ল। আৰু কিছুমান মই ভাবোঁ, কিন্তু সেইটো মই কৰিব পৰা নাই। আৰু সেই সকলোবোৰ তাত চৰিত্ৰকেইটাত, এতিয়া তোমাৰ নিশান্ত আৰু অধীৰ, মেইনলি অধীৰ আৰু নিশান্ত, এই অধীৰ আৰু নিশান্ত দুয়োটাই মোৰ জীৱনৰ লগত অলপ ৰিলেশ্যন আছে। যে অধীৰ হৈছে মোৰ সপোনৰ দৰে, যে মই যিবোৰ কথা ভাবোঁ বা কৰিব পৰা নাই, সেই সকলোবোৰ অধীৰ চৰিত্ৰটোত। আৰু নিশান্ত মোৰ কিছু ক্ষেত্ৰত মোৰ ব্যক্তিগত মোৰ জীৱনৰ কথা কিছুমান নিশান্ত। গতিকে বিশেষ নহয়, এনেকুৱাই আৰু। মানে নিশান্তৰ দৰে মানে অধীৰে যেনে মানে লাভ ষ্টৰীটো যেনে নিশান্তৰ দৰে এটা ফ্ৰেণ্ড পাইছে, আপুনি মানে লাইফত এনেকুৱা এটা ফ্ৰেণ্ড পাইছে নেকি? আছিল। মই পঢ়ি থকাৰ সময়ত তেনেকুৱা ফ্ৰেণ্ড আছিল, যিসকলে মোৰ লগত বহুত মোক সহযোগ কৰিছিল। নিশান্তৰ দৰে ফ্ৰেণ্ড আপুনি পাইছিল, এতিয়া কওক অধীৰৰ দৰে প্ৰেমিকা আপুনি পাইছিল নেকি? আৰে, অধীৰৰ দৰে প্ৰেমিক সম্পূৰ্ণৰূপে তেনেকুৱা প্ৰেমিক পোৱা নাই মই। বা একচুৱেলি এতিয়ালৈকে মই যিকেইটা পাৰ্ট লিখিলোঁ, অৰ্থাৎ 15টামান পাৰ্ট হৈ গ'ল এতিয়ালৈকে, আৰু পিছত অধীৰৰ প্ৰেম আৰু বহু বাকী আছে। হয়তো তেনেকুৱা কাৰোবাৰ লগত হ'ব পাৰে, কিন্তু মই তেনেকুৱা হ'লে প্ৰেমৰ ক্ষেত্ৰত বহুগুণে লাভ হ'ব বা জীৱন বহুগুণে ওপৰলৈ উঠিব বুলি মই আশাহে কৰোঁ। গতিকে তেনেকুৱা মই পোৱা নাই এতিয়ালৈকে পোৱা নাই, আৰু পাব বুলি আশা আছে? হ'ব পাৰে। আচ্ছা, ঠিক আছে। এতিয়ালৈকে 15টা পাৰ্ট ওলাইছে অধীৰৰ অপেক্ষাত, মই জানো। আৰু ছাৰ, আৰু কিমানটা পাৰ্ট ওলাব বুলি আপুনি ভাবিছে আৰু কি? প্ৰথম কথা, তোমাক এটা কথা ক'বলৈ লাগিলে, মই যেতিয়া প্ৰথম পাৰ্টটো লিখিছিলোঁ, মই তেতিয়া ভবা নাছিলোঁ এইখন যে উপন্যাসৰ নিচিনাকৈ লিখিম। তাৰপিছত মই সেইটো আপলোড কৰিলোঁ তোমালোকক, তেনেকৈ কিছুমানক দিলোঁ। আৰু সকলোবোৰে এনেকৈ সঁহাৰি জনাইছে যে মই আজিকালি নিলিখিলে তাৰমানে ৰৈ থাকিব লগা হৈছে, মই লিখিব লগা তেনেকুৱা এটা আহি পৰে। যাৰ ফলত মই লিখি আছোঁ। কিন্তু এতিয়া মই জুমুঠি এটা বনাই লৈছোঁ যে এনেকৈ মই লৈ যাম, কিন্তু তাৰ ভিতৰবোৰ মই সোমাই যাম। মানে তাৰ ওপৰত তোমাক আৰু এটা কথা কৈছোঁ, অধীৰৰ প্ৰতীক্ষা, এই যিখন উপন্যাসখন মই এতিয়ালৈকে কাগজত লিখা নাই। মোৰ মোবাইলটো লৈ কিনে মোবাইলটোত লিখিবলৈ ওলাওঁ। তাৰপিছত কেতিয়াবা এনেকুৱা হয়, বহুত দীঘল হৈ যায়, মই কিছুমান বস্তু কাটি দিওঁ বা ছেভ কৰি থৈ দিওঁ। গতিকে সেইকাৰণে ক'ব নোৱাৰোঁ কিমান দীঘল হয়। আচ্ছা, ঠিক আছে। মানে এতিয়া মানে এটা মানে বেলেগ টাইপৰ অধীৰৰ অপেক্ষাৰ লগত জড়িত, যিহেতু আপুনি ইমান ডাঙৰ এটা লাভ ষ্টৰী লিখিছে, গতিকে আপুনি প্ৰেম সম্পৰ্কে নিশ্চয় বহুত জানে। চ' আপুনি মানে আপোনাৰ মনৰ প্ৰেম সম্পৰ্কে মানে আপোনাৰ ধাৰণাটো কি? মানে হোৱাট ইজ লাভ? এক কথা ক'ব লাগিলে প্ৰথম কথা, প্ৰেম বুলি ক'লে
আমি যে দুজন ল'ৰা ছোৱালীৰ প্ৰেম সেইটো প্ৰেমৰ কয় প্ৰেমটো এয়াই হয় যে যিজনে প্ৰেম কৰিছে তেওঁৰ সংজ্ঞাটো নিজে নিৰূপণ কৰিব তেওঁৰ ওপৰত নিৰূপণ কৰিব বা তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁ প্ৰেমক কেনেদৰে লয় হয়তো তেওঁ প্ৰেমক নিজৰ জীৱনৰ প্ৰেৰণা হিচাপে ল'ব পাৰে নাইবা তেওঁ প্ৰেমৰ কাৰণে ধ্বংস হ'বও পাৰে সেইকাৰণে প্ৰেমৰ নিৰ্দিষ্ট সংজ্ঞা বুলি ক'বলৈ গ'লে বা প্ৰেমৰ লাভ লোকচান ক'বলৈ গ'লে সঠিককৈ ক'ব পৰা নাযায় প্ৰেম হ'ব যদি তুমি প্ৰেম কৰিছা কাৰোবাক তুমি কেনেকৈ লৈ গৈছা তোমাৰ জীৱনত প্ৰেমখিনি সেই প্ৰেমে তোমাক সঁহাৰি দিছে তোমাৰ লাভ হৈছে নে লোকচান হৈছে এইটো তোমাৰ ওপৰত নিৰূপণ কৰিব গতিকে তেনেধৰণৰ আৰু অধীৰৰ প্ৰতীক্ষা যি আপুনি লিখিছে ছাৰ এইখন আপোনাৰ প্ৰথম লিখনি নে ইয়াৰ আগতেও কিবা লিখিছিল ইমান বেছিকৈ মানে ইমান ডাঙৰকৈ একো লিখা নাই কবিতা চবিতা লিখোঁ কিন্তু এতিয়ালৈকে মোক কাকো দেখুওৱা নাই বা দুজন তিনিজন মানুহক দেখাইছোঁ যিখন মোৰ স্পেচিয়েলিষ্ট হয় তেওঁলোকক দেখাইছোঁ তাৰ ওপৰত আৰু মই বেলেগ দেখা নাই বা সাহস কৰা নাই হয়তো মই ইমানখিনি প্ৰেৰণা লাভ কৰা নাছিলোঁ আৰু তোমাক আৰু এটা কথা কওঁ উপন্যাসখনৰ এটা মূল প্ৰধান চৰিত্ৰই হৈছে প্ৰেৰণা আৰু মোৰ ইখন লিখাৰো এটা চৰিত্ৰ হৈছে প্ৰেৰণা আৰু সেই প্ৰেৰণাৰ কাৰণে মই এইখিনি ইমানকৈ বাঢ়ি আছোঁ ছাৰ অধীৰ অপেক্ষা কি কিতাপ গ্ৰন্থ হিচাপে প্ৰকাশ পাবনে হয়তো পাব কিন্তু কেতিয়া হয় বা মই কেতিয়ালৈকে সময় বেছিকৈ দিব পাৰোঁ সেইটো ক'ব নোৱাৰোঁ এতিয়া মানে কি ব্যস্ত হৈ থাকোঁ ব্যস্ত হৈ থকাৰ মাজতে ৰাতি অকণমান সময় উলিয়াই কিনে দুদিনৰ মূৰত এটা পাৰ্ট দি আছোঁ দুদিনৰ মূৰত তাৰমানে কি আধা লিখি এটাচ কৰি আছোঁ গতিকে কেতিয়ালৈকে সময় দিব পাৰোঁ সেইটো কথা ছাৰ এটা অলপ ধেমালি টাইপৰ কুৱেশ্যন এইটো যে অধীৰ প্ৰতীক্ষাত চাইছোঁ মই পোচাক দোকানৰ কথা উল্লেখ কৰিছে কি হয় মানে তাৰে পৰা কিবা কমিশ্যন পাইছে নেকি আপুনি ইমান দোকান থাকোঁতে পোচাক দোকানৰ কথা যে উল্লেখ কৰিলে নাই এইটো একচুৱেলি নহয় কিন্তু মই যেতিয়া সেইটো কথা লিখি থাকোঁতে মোৰ পাঠালাৰ দোকানৰ কথা মনত পৰি সেইটো নামটো দি দিলোঁ কাৰণ পোচাক বুলি ক'লে অকণমান ব্যতিক্ৰমী হয় যে সকলোৱে ভাবে তাৰ কাপোৰবোৰ ভাল ব্ৰেণ্ড কাপোৰ হয় সেই তাত বাহিৰে মই ইমান ভাবি লিখা নাই একো সেইটো জাষ্ট সোমাই নাই কিছুমানে কৈছে যে আপুনি তাৰ পৰা কমিশ্যন লৈছে নেকি মানে হৈছে আৰু কি ভাবে ছাৰ অধীৰ অপেক্ষা মানে কোনো আপোনাৰ লাইফত কোনো এটা ঘটনা ঘটিছে নেকি যাৰ ফলত আপুনি অধীৰ অপেক্ষাৰ দৰে লাভ ষ্টৰী লিখিব আৰম্ভ কৰিলে প্ৰথম কথা মই আজি তোমাৰ চেনেলত প্ৰথমবাৰৰ বাবে কৈছোঁ সেইটো কথাটো হ'ল যে কাহিনীটো মই অকণমান ছাছপেন্সত লিখি আছোঁ এতিয়ালৈকে প্ৰকৃততে কোনেও গম পোৱা নাই যে অধীৰৰ জীৱনত কি হৈছিল একচুৱেলি সেইখিনি আহিব আৰু দুটামান পাৰ্ট যোৱাৰ পিছত সকলোৱে গম পাব যে প্ৰথম প্ৰতীক্ষাৰ বাবে অধীৰ আৰু প্ৰতীক্ষা তাৰমানে দুজন ফ্ৰেণ্ড আছিল ভাল বন্ধু আছিল কিন্তু সিহঁতৰ জীৱনত প্ৰেম আগমন ঘটোতে অকণমান দেৰি হ'ল প্ৰতীক্ষাৰ ক্ষেত্ৰত আহিছিল কিন্তু অধীৰে হয়তো ছাপোৰ্ট কৰিব নোৱাৰিলে তাৰপিছত প্ৰতীক্ষাই আন এজন ল'ৰাক লগ পালে ৰিয়ান আৰু ৰিয়ানৰ সংগলৈ গুচি গ'ল যেতিয়া ৰিয়ানৰ সংগলৈ গুচি গ'ল তাৰপিছত অধীৰে অনুভৱ কৰিলে প্ৰেম কি যে অধীৰৰ যি প্ৰতীক্ষাৰ প্ৰতি এটা প্ৰেমানুভৱ আছিল সেই কথাটো অনুভৱ কৰে আৰু তেনেদৰে গুচি যায় কাহিনীটো তেনেদৰে গম পাব পিছত আৰু দুটামান পাৰ্ট যোৱাৰ পিছত হয়তো সকলোৱে গম পাব আপোনাৰ মনৰ মাজত মানে গোটেই উপন্যাসখন কল্পনা কৰি লৈছে অলৰেডি কল্পনা কৰা আছে মানে শেষলৈ কি চব আপোনাৰ মনত সজাই লৈছে এটা জুমুঠি এটা মই সাজি লৈছোঁ যে এইটো বস্তুখিনি এনেকুৱা হ'ব এতিয়া ধৰি লওক অধীৰ নিশান্তৰ ঘৰলৈ গৈছে ঘৰৰ পৰা আহিব অহাৰ পিছত কলেজৰ কিছুমান চিটুৱেশ্যন থাকিব তাৰপিছত হয়তো অধীৰৰ এতিয়া থাৰ্ড ছেম অধীৰ পঢ়াখিনি কমপ্লিট কৰিব চাকৰি বাকৰি তেনেকৈ সোমাব তাৰপিছত অকণমান আৰু পাজল কিছুমান আহিব সেইখিনি অকণমান স্পীডত যাব তাৰপিছত কাহিনীটোত হয়তো যদি পঢ়িব পাৰে যেহেতু আপুনি এখন প্ৰথম গ্ৰন্থ লিখিছে সেইকাৰণে আনবোৰ গ্ৰন্থ তুলনাত মানে ইমান মানে আমি যদিও আমাৰ বহুত ভাল লাগিছে কিন্তু অসমৰ মানে সম্পূৰ্ণ মানে বহুত ৰাইজে এইখিনি এতিয়ালৈকে পোৱা নাই তাৰ কাৰণে মই এটা ভিডিঅ' বনাইছোঁ যাতে মানে কি গ্ৰন্থখন সঁচাকৈ বহুত ভাল এটা হাৰ্ট টাচিং লাভ ষ্টৰী মানে ক'বলৈ আৰু একো নাই বহুত ভাল হৈছে গতিকে আপোনালোকে পোৱা নাই গতিকে আমি ডিছক্ৰিপশ্যনত মানে গ্ৰন্থ যাতে পঢ়িব পাৰে তাৰ আমি লিংক দি দিম আৰু আপুনি মানে গোটেই মানে উপন্যাসৰ বিষয়ে আমাৰ দৰ্শক মানে অলপ কিবা কিনি কৈ দিয়ক যাতে তেওঁলোকে মানে অলপ বুজি পায় তাৰপিছত যাতে পঢ়িবলৈ মানে আগ্ৰহ প্ৰকাশ কৰে তোমাক মই আগতে এটা বেলেগ কথা সুধিছোঁ তুমি যেতিয়া মোক ক'লা যে কিবা অলপমান তোমাৰ চেনেলত কিবা অলপমান ক'ব লাগে ইণ্টাৰভিউ টাইপ মই তেতিয়া তোমাক সুধিছিলোঁ যে ঘৰত বা ৰুমত কিন্তু নহয় কৈছিলোঁ হয়তো মুকলি পৰিৱেশত অকণমান এতিয়া মোৰ নিজৰ কথা কৈছোঁ যে মই এই মুকলি পৰিৱেশ ভাল পাওঁ গছ গছনি চৰাই চিৰিকটি আদিৰ মাজত সৰুৰ পৰা আছোঁ পানীত খচি মানে কি পানীত বোকা গছকি মাছ মাৰিছোঁ মাছ খাইছোঁ তেনেকৈ পানীত থাকি বহুত ভাল পাওঁ আৰু মই এইটো যিটো লাভ ষ্টৰী হয় যদিও লাভ ষ্টৰী হয় তাৰ মাজত মই এই গাঁৱৰ পৰিৱেশ বিশেষকৈ আমাৰ গাঁৱৰ মানুহবোৰে কেনেদৰে কষ্ট কৰি থাকে সেইখিনি তাত মই স্পষ্ট কৰিব বিচাৰিছোঁ তাৰ উপৰিও
কিমান কষ্ট কৰি এজন ল'ৰাই নিজৰ সপোনবোৰ কিদৰে সাৰ্থক কৰিব পাৰে, কাৰোবাৰ সহায় পায়, কেতিয়াবা কোনোবাৰ সপোনবোৰ মৰহি যায়, তেনেধৰণৰ বিভিন্ন ঘাত প্ৰতিঘাত তাৰ ভিতৰত সোমোৱা হ'ব। এইটো হৈছে মোৰ চেষ্টা, তাৰমানে মই এইটো কৰিব বিচাৰিছোঁ। তাৰপৰা ষ্টৰিটোৰ কথা ক'বলৈ গ'লে, মূল কাহিনীটোৰ কথা ক'বলৈ গ'লে তোমাৰ এইখিনি হ'ব যে এতিয়ালৈকে তেওঁলোক 4জন ল'ৰা ছোৱালী, 4জন ল'ৰা ছোৱালী তোমাৰ নিশান্ত, অধীৰ, প্ৰেৰণা আৰু প্ৰতীক্ষা। তাৰ তোমাৰ অধীৰে প্ৰতীক্ষাক এতিয়া ভাল পায় বৰ্তমান, এতিয়া কিন্তু আগতে কিন্তু যিটো আগত আছিল তোমাৰ সেইখিনি মই এতিয়ালৈকে দিয়া নাই। আগৰ চিটুৱেশ্যনত কি আছিল, প্ৰতীক্ষাই অধীৰক ভাল পাইছিল, কিন্তু কি হ'ল তোমাৰ অধীৰে হয়তো সেই সময়ত অকণমান সৰু আছিল বা প্ৰেম কি এইবোৰ বুজা নাছিল, যাৰ ফলত প্ৰতীক্ষাক সঁহাৰি দিব নোৱাৰিলে। তাৰপিছত কি হ'ল, প্ৰতীক্ষাৰ জীৱনলৈ অধীৰৰ সংগতেই এজন ল'ৰা আহে, যিজন হৈছে ৰিয়ান। আৰু সেই ৰিয়ানে প্ৰতীক্ষাক তোমাৰ প্ৰথম প্ৰপ'জ কৰে, আৰু প্ৰপ'জ কৰাৰ পিছত অধীৰে ভাবিছিল যে একচেপ্ট নকৰিব, কিন্তু প্ৰতীক্ষাই ৰিয়ানক একচেপ্ট কৰিলে। মানে অধীৰে আগতে ভাবিছিল নেকি প্ৰতীক্ষাই অধীৰক লাইক কৰে বুলি? মানে অধীৰে মানে ভাল পাইছিল কিন্তু নিজে গম পোৱা নাছিল হয়তো তেতিয়া। অধীৰে তাৰমানে বুজি পোৱা নাছিল প্ৰেম কি হয়, প্ৰেম বুজি পোৱা নাছিল যে অধীৰে যি প্ৰতীক্ষাক ভাল পায় সেইখিনি অধীৰে অনুভৱ দেৰিকৈ কৰে অকণমান, আৰু সেইটো অনুভৱ কৰে যেতিয়া প্ৰতীক্ষাৰ লগত ৰিয়ানৰ ৰিলেশ্যন হয় তেতিয়া। এনে বাস্তৱিক ক্ষেত্ৰত এনে বহুত হোৱা দেখিছোঁ মই। এতিয়া ডাঙৰ কথাটো হ'ল যে ৰিয়ান অধীৰৰ বন্ধু হয়, আৰু ৰিয়ানক অধীৰৰ কাৰণেই প্ৰতীক্ষাই লগ পাইছিল, আৰু এতিয়া ৰিয়ানকো ক'ব নোৱাৰে যে প্ৰতীক্ষাক ময়ে ভাল পাওঁ। কিন্তু প্ৰথম কথাটো হৈছে যে প্ৰতীক্ষায়ো কিন্তু এতিয়া অধীৰে যেতিয়া তাৰ জীৱনলৈ পুনৰ আহিব বিচাৰিছে, প্ৰতীক্ষায়ো বিচাৰে, কিন্তু প্ৰতীক্ষাই ৰিয়ানক ক'ব নোৱাৰে। তাৰ উপৰিও প্ৰতীক্ষাহঁতৰ ঘৰত ৰিয়ানৰ কথাটো স্পষ্ট হৈছে। তাৰ উপৰিও ৰিয়ান বৰ্তমান এটা চাকৰিও কৰে, গতিকে প্ৰতীক্ষাই কি কৰিব ভাবিব নোৱাৰে। তাৰপিছত হৈছে প্ৰেৰণা হৈছে নিশান্তৰ বান্ধৱী, আৰু প্ৰেৰণাই অধীৰক লগ পোৱাৰ পিছৰ পৰা অধীৰৰ প্ৰতি অকণমান আগ্ৰহ অনুভূতি কিছুমান সৃষ্টি হয়। আৰু এই প্ৰেৰণাই এতিয়া অধীৰৰ যিটো বিশৃংখলিত হৈ পৰিছে জীৱনটো প্ৰতীক্ষাৰ প্ৰতি, সেই জীৱনটো হয়তো থিতাপি লগাব, কাৰণ শব্দটো হৈছে প্ৰেৰণা। গতিকে প্ৰেৰণাই চেষ্টা কৰিলে সকলোবোৰ সলনি কৰিব পাৰে। গতিকে তেনেধৰণৰ আৰু উপন্যাসখন পঢ়িলে সকলোবোৰ গম পাব। সেইটোতো আছে, মই এইখিনি আৰু পূৰা ভালকৈ। চ' আমি সকলোকে ৰিকুৱেষ্ট কৰিম উপন্যাসখন যাতে পঢ়ে, সঁচাকৈ বহুত ভাল, কাৰণ ইমান বহুত ভাল হৈছে, মানে কি মই বহুতবাৰ কৈছোঁ। চ' ডিছক্ৰিপশ্যনত লিংকটো দিয়া হ'ব, আকৌ পঢ়িব। আৰু কাহিনীটো পঢ়ি যদি ভাল লাগে, আপোনালোকে যদি বিচাৰে যে ইমান এটা সুন্দৰ লাভ ষ্টৰী সকলোৱে পঢ়ক, গতিকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায়। আৰু ইমান ভাল এজন লিখক লিখিছে, গতিকে তেওঁ প্ৰকৃত সন্মানটো পোৱা উচিত আমাৰ পৰা। চ' প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, যদি ভাল লাগে শ্বেয়াৰ কৰিব। কাহিনীটো ভিডিঅ' কৰে নকৰে সেইটো বেলেগ কথা, বাট লাভ ষ্টৰী কাহিনীটো প্লিজ শ্বেয়াৰ কৰিব। আৰু যদি পাৰে চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব, ভাল হ'ব। থেংক ইউ।